ওম গণেশ বাবা। আজি আমি ওলালোঁ আমাৰ গাঁৱত অৱস্থিত ঐতিহ্যমণ্ডিত গণেশ মন্দিৰলৈ বুলি। ৰ'ব, আমাৰ গাঁও বুলি যে ক'লোঁ, আচলতে হাজো গুৱাহাটীৰ পথ সংলগ্ন আমাৰ এই অভয়পুৰ গাঁওখন। চাওকচোন কি ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। ৰাস্তাটোও কি ধুনীয়া চাওকচোন। এই ধুনীয়া পৰিৱেশৰ মাজতেই আমাৰ এই গণেশ মন্দিৰটো। আহিবচোন আপোনালোকে। গণেশ বাবাৰ দৰ্শন কৰাৰ লগতে ইয়াত কিন্তু বনভোজ খাম বুলিও আহিব পাৰে দেই। পানীৰ কোনো ধৰণৰ অসুবিধাই নাই, চাওকচোন কি ধুনীয়া পানীৰ সুবিধা। আহিব দেই আপোনালোকে। আমাৰ বাইদেউহঁতো আহিছে আমাৰ লগত, গোটেইকেইজনে এনেকৈ থুকিৰ কাৰণে লগা ভগা কৰি আছে আৰু। কি ধুনীয়া এই পাহাৰৰ শিলত কাটি উলিওৱা এক অপূৰ্ব গণেশ বাবাৰ মূৰ্তি, দেখিলেই ভক্তি আহি যায়। অৱশ্যে এই মন্দিৰটোৰ কিন্তু ইতিহাস মই নাজানো দেই। আমাৰ বাইদেৱে সেৱা লৈছে, ময়ো ল'লোঁ, কিন্তু ভিডিঅ'টো কৰা নহ'ল আৰু। আমাৰ লগত আমাৰ বাইদেউহঁতো গৈছে। আমি গোটেইকেইজনে সেৱা ল'লোঁ, লৈ বাইদেউহঁতে থকি যোগাৰখিনি কৰি আছে আৰু। কাষত আমাৰ মাইনাও আছে। এই মন্দিৰটোৰ ইতিহাস নাজানো, কিন্তু প্ৰতি বছৰে কিন্তু গাঁৱত গোটেইখিনি মানুহে লগ লাগি গণেশ পূজাৰ দিনটো কিন্তু বহুত উলহ মালহেৰে পালন কৰা হয়, এইটো কিন্তু মই জানো। আৰু মই নিজেও থাকোঁ কিন্তু ইয়াত। অৱশ্যে সেই পূজাখনত কিন্তু আমাৰ গাঁৱৰ লগতে গাঁৱৰ বাহিৰৰ কিছুমান মানুহৰো তাৰমানে অনুদান মানে পোৱা দেখা যায় আৰু। এয়া ভিনদেউহঁতে কথা পাতি আছে। এই চাওকচোন কমিটিৰ মানুহে কি ধুনীয়াকৈ ৰাখিছে মন্দিৰৰ চৌহদটো। প্ৰত্যেক দিনাই তাৰমানে এনেকুৱাকৈ কমিটিৰ মানুহে মন্দিৰৰ চৌপাশখিনি সাৰি পুচি ধুনীয়াকৈ ৰাখে আৰু। আপোনালোকে আহিলেতো দেখাই পাব, তথাপিও মই কৈ দিছোঁ দিয়কচোন। ধুনীয়া পৰিৱেশ আৰু। 1 জানুৱাৰী আহি আছে, আপোনালোকে বনভোজ খাবলৈ আহিব পাৰে আৰু ইচ্ছা কৰিলে। চাওকচোন কি ধুনীয়া ঠাই। জাননীখন বাৰু পঢ়ি লওকচোন, মই বাৰু জনাম, আপোনালোকে যিমান দূৰ পাৰে নিজে পঢ়ি লওকচোন বাৰু। ইয়াত ধুনীয়া এটা ৰান্ধনীশালো আছে। মই ইয়াত চাহ বনালোঁ আমাৰ গোটেইকেইজনলৈ বুলি। আমাৰ লগতে আৰু কমিটিৰ যিকেইজন আছে আৰু গোটেইখিনিলৈ মই ইয়াৰ ৰান্ধনীশালতে হাজবেণ্ডৰ লগত একেলগে চাহখিনি বনালোঁ আৰু। খৰি কিন্তু আমি অনা নাছিলোঁ দেই। চাৰিওফালে যিহেতু গছ গছনি, তাত শুকান পাত, গছৰ ঠানি চানি এইবিলাক থাকেই আৰু। আমি আৰু কমিটিক আৰু সুধিবলগীয়া হোৱা নাই আৰু। আমি নিজে চাই আনিলে আৰু সেই খৰিতে চাহ বনালোঁ। মই চাহখিনি বনাই আনিলোঁ, বাইদেউহঁতে এনেকুৱাকৈ ভগাই মিলি গোটেইকেইজনে খালোঁ আৰু। এইজন কমিটিত থকা খুৰা এই অহা যোৱা কৰি আছে যে। সকলোৱে চাহ খাই আছোঁ আৰু।
এতিয়া সকলোৰে চাহ তাহ খোৱাৰ পিছত এই প্ৰসাদখিনি আৰু বিতৰণ কৰিবলৈ এই খুৰাজনক ক'লোঁ। তেখেতে আমাৰ বাইদেউৰ সহযোগত একেলগে প্ৰসাদখিনি বিতৰণ কৰি দিলে আৰু। আৰু এটা কথা কওঁ ৰ'ব, আপোনালোকে চাইনবোৰ্ডখন পঢ়িলেনে বাৰু, পঢ়িব পাৰিলেনে নাই বা। মই কথাটো কৈ দিওঁ যে তাৰমানে ইয়াত বনভোজ খোৱাৰ কথা যে ক'লোঁ, আপোনালোকে আহিব পাৰে, ইয়াত তাৰমানে নিৰামিষহে খাব পাৰে তাৰমানে মন্দিৰৰ চৌহদত। বাকী বহুত দূৰ এলেকা নে, অলপ দূৰত গৈ আপোনালোকে যি খাই মানে খাব পাৰে, ওচৰতে এটা ধুনীয়া ৰাস্তাও গৈছে, তাতো খাব পাৰে। কিন্তু মন্দিৰৰ চৌহদত তাৰমানে মাছ মাংস নিষেধ, তাত তাৰমানে অকল নিৰামিষে খাব পাৰিব আৰু কথাটো মই জনাই থলোঁ। এতিয়া আমাৰ হ'লেই দিয়ক, আমি এতিয়া ঘৰমুৱাই হ'ম। ইহঁতৰ ফূৰ্তি আৰু এতিয়া